মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বিকাশ কোঁৱৰে আজি ফটোশ্বপত কেনেকৈ পাছপোৰ্ট বনাব পাৰি তাক দেখুৱাম। তো ভিডিঅ'টো দেৰি নকৰি আমি ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই ষ্টাৰ্টত ক্লিক কৰিম। মোৰ চিষ্টেমটো উইণ্ড'জ 8 হয়। এতিয়া আমি প্ৰথমতে ইনষ্টল হৈ থাকিব, ফটোশ্বপটো ইনষ্টল হৈ থাকিব লাগিব, কাৰণ যিহেতু আমি ফটোশ্বপত কামবিলাক কৰিম। তো ফটোশ্বপত আমি কামবিলাক কৰাৰ লগতে প্ৰথমতে ফটোশ্বপটো আমি বিচাৰি ল'ব লাগিব। তো ক্লিক কৰিছোঁ ষ্টাৰ্টত। ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এখন অ'পেন হ'ব। আমি চাৰ্চ কৰিম এডব ফটোশ্বপ। এডব ফটোশ্বপ ইনষ্টল হৈ থাকিব, যিহেতু এডব ফটোশ্বপত আমি পাছপোৰ্ট ফটো বনাম। ADOBE এডব ফটোশ্বপ PHOTOSHOP এডব ফটোশ্বপ দেখা পাইছে। এডব ফটোশ্বপ তাৰ তলতেই এডব ফটোশ্বপৰ এপ্লিকেশ্যনটো আছে, দেখিছে নিশ্চয় আপোনালোকে। তো এডব ফটোশ্বপৰ ইয়াতে ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ অ'পেন হ'ব। তো প্ৰথমতেই এডব ফটোশ্বপত আমি কামবিলাক কৰিম। তো তাৰ বাবে প্ৰথমতে এখন ফটো চিলেক্ট কৰি ল'ব লাগিব, যিখন আমি পাছপোৰ্ট ফটো বনাম। তো মোৰ ফটোখন আছে, এইটো মিনিমাইজ কৰি লৈছোঁ। ফটোখন আছে ধৰি লওক 1, এইখন ডেস্কটপত আছে। ডেস্কটপত এখন ফটো আছে, ঠিক আছে। তো এইখন ফটো এখন আছে। এতিয়া এই BB থকা ফটোখন মই এটা ফটোশ্বপত অ'পেন কৰি ল'ম। এই BB থকা ফটোখন মোৰ মোবাইলত মৰা ফটো হয়। এইখন মোবাইলত মৰা ফটোখন কেনেকৈ এটা ফটোশ্বপত পাছপোৰ্ট চাইজ বনাই প্ৰিণ্ট কৰিব পাৰিম আৰু ফটো উলিয়াব পাৰিম, তাকে আমি ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিম। তো এডব ফটোশ্বপৰ বিষয়ে বহুত জানিবলগীয়া বিষয় আছে। ফাৰ্ষ্ট আমি এডব ফটোশ্বপত এখন পাছপোৰ্ট ফটো কেনেকৈ বনায় তাক আমি জানিম আজি। তো প্ৰথম ফাইলত গ'লোঁ। মেনু বাৰ থকা ফাইল দেখিছে, নিশ্চয় দেখা পাইছে। তো ফাইলত গ'লোঁ। ফাইলত যোৱাৰ পিছত আমি অ'পেন কৰিম ফটোখন। তো অ'পেন কৰিবলৈ হ'লে প্ৰথমতে ক'ত যাব লাগিব, এইটো ফাইলত গৈছে, ফাইলত গৈ অ'পেন, নিশ্চয় দেখা পাইছে। তো অ'পেন কৰিছোঁ। তো অ'পেন কৰাৰ লগে লগে ইয়াতে কম্পিউটাৰ কোনটো ঠাইৰ পৰা ফটোখন ল'ব তাক আপুনি বিচাৰি ল'ব লাগিব। ফাইণ্ড কৰিব লাগিব ফটোখন। মোৰ ডেস্কটপত আছিলে যিহেতু, গতিকে ডেস্কটপত ক্লিক কৰিছোঁ। ডেস্কটপত ক্লিক কৰাৰ পিছত BB বুলি ফটোকপি আছিলে, ক'ত গ'ল এইখন চাওক, বিচাৰি পাইছোঁ BB, নিশ্চয়। অ'পেন কৰিছোঁ। অ'পেন কৰাৰ লগে লগে এখন এনেধৰণৰ ফটোখন আহি গ'ল। ফটোখন ওপৰত দেখিছে, এইটো হৈছে মুভ বাৰ। তো ফটোখনত মুভ বাৰডালত ক্লিক কৰি, মাউচে ক্লিক কৰি এনেকৈ মাজলৈ লৈ আনিম। তো এইখন আমি প্ৰথমতে পাছপোৰ্ট ফটো বনাম। তো যিহেতু আমি পাছপোৰ্ট ফটো বনাবলৈ শিকি আছোঁ, তো এই আমি লেফ্ট ছাইডে দেখিছোঁ, এইটো হৈছে টুল বক্স, ফটোশ্বপৰ টুল বক্স। তো টুল বক্সটো যদি আমি অ'পেন হৈ নাথাকে, তেতিয়াহ'লে আমি ইয়াতে উইণ্ড'জত যাব লাগিব। মেনু বাৰ থকা উইণ্ড'জ, এইটো টুল বাৰ, ঠিক আছে। টুল এতিয়া নাইকিয়া হৈ গৈছে, এইটো টুলত ক্লিক কৰিছোঁ, অ'পেন হৈ গৈছে। এনেকৈ অ'পেন কৰি ল'ব। তাৰপিছতে এনেধৰণৰ টুলবিলাক দেখিবলৈ পাব। এইটো হৈছে ৰেক্টেংগুলাৰ মাৰ্কাৰ টুল, এইটো হৈছে মুভ টুল, এইটো হৈছে পলিগন লাছো টুল, এইটো হৈছে মেজিক ওৱাইন টুল, এইটো হৈছে ক্ৰপ টুল। এনেধৰণৰ টুলবিলাকৰ বিষয়ে পিছলৈ আমি ভিডিঅ' বনাই যাম, তাতে পাব আপোনালোকে। তো এতিয়া আমি ক্ৰপ টুলৰ বিষয়ে জানিম। এইটো হৈছে ক্ৰপ টুল। ক্ৰপ কৰিব লাগিব নিশ্চয়, কাৰণ ফটোখন আমি পাছপোৰ্ট বনাব লাগিব। এইটো ক্ৰপ কৰিলোঁ। ক্ৰপত দিছে ৱাইড। তো পাছপোৰ্টৰ চাইজটো আমি জানিব লাগিব। ৱাইড মানে বহলটো হৈছে 3 চেণ্টিমিটাৰ আৰু হাইটটো হৈছে 3.5 চেণ্টিমিটাৰ। অলৰেডি মই লিখি থোৱা আছে। আৰু ৰিজলিউশ্যন আছে 300। এইখিনি আপোনালোকে নিজে কৰি ল'ব লাগিব। ৱাইড 3 চেণ্টিমিটাৰ আৰু 3.5। যদি কম লাগে ফটোখনত 2.8 দিব পাৰে, আৰু এইটো হাইটটো 3.23 এনেকুৱা ধৰণৰ দিব পাৰে। আৰু ৰিজলিউশ্যন সদায় 300ত ৰাখিব। তাৰপিছতে আমি এখন মেক্সিমাইজ কৰি ল'লোঁ। মেক্সিমাইজ কৰাৰ পিছত আমি ফটোখন জোখৰকৈ কাটি ল'ম, ক্ৰপ কৰিম। তো এইটো প্ৰথমতে মাউচৰ জৰিয়তে আমি আৰু এৰ' কীকেইটাৰ জৰিয়তে কীবৰ্ডত আমি ধুনীয়াকৈ কৰি ল'লোঁ। তাৰপিছতে আমি ইয়াতে দেখিছে, এইটো মুভ টুলত ক্লিক কৰিলেও হ'ব, নতুবা এণ্টাৰ দিলেও হ'ব। তো প্ৰথম মই মুভ টুলত কৰি দেখাওঁ কেনেকৈ হয়। মুভ টুলত এবাৰ ক্লিক কৰাৰ পিছত আহিব ক্ৰপ দ্য ইমেজ। ক্ৰপ কৰিব নে নাই সুধিছে, অলৰেডি ক্ৰপ কৰিম। দেন প্ৰেছ ক্ৰপ হৈ গ'ল। এতিয়া আমি এটা শ্বৰ্টকাট ইউজ কৰিম, সেইটো হৈছে কণ্ট্ৰল++, কণ্ট্ৰল উইথ প্লাছ। কণ্ট্ৰল লগত আমি
প্লাছ চিম্বলটো যেতিয়া দবাই থাকিম এখন জুম ইন হৈ যাব আমি অলপ ডাঙৰ কৰি ল'ম ভাল হৈছে নাই চাম ফটোখন তো কন্ট্ৰল প্লাছ প্লাছ চাওক কেনেকৈ ডাঙৰ হৈ আহিছে এটা আমি শৰ্টকাট ইউজ কৰিছোঁ কন্ট্ৰল প্লাছ প্লাছ প্লাছটো টিপি ধৰি থাকিব কন্ট্ৰলটো ধৰি থাকিব লাগিব আৰু প্লাছটো এবাৰ দুবাৰ প্ৰেছ কৰিব লাগিব আকৌ সৰু কৰিবলৈ হ'লে জুম আউট কৰিবলৈ হ'লে কি কৰিব লাগিব কন্ট্ৰল মাইনাছ 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 হৈ গৈ আছে প্লাছ মাইনাছ দেখিছে মাইনাছ হ'লে সৰু হ'ব জুম আউট হ'ব প্লাছ হ'লে জুম ইন হ'ব নিশ্চয় বুজিব পাৰিছে চাগে তো এতিয়া আমি বেছি ইয়াতে ভিডিঅ'টো দীঘলীয়া বেছি নকৰোঁ প্ৰথম পাছপৰ্ট ফটো বনাবলৈ শিকি আছোঁ যিহেতু পিছলৈ বিভিন্ন ধৰণৰ এটা ফটোশ্বপৰ লগত জড়িত ভিডিঅ'বিলাক দি থাকিম মই মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব ভাল দেখিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব তো আপোনালোকক মই অসমীয়াত ফটোশ্বপ কেনেকৈ বনাই ভালদৰে দেখুৱাম তো এইটো হৈছে পাছপৰ্ট ফটোকপি বনিলে নিশ্চয় এতিয়া আমি ইয়াতে বগা হোৱাইটনেছ বহল এইবিলাক একো নকৰোঁ জাষ্ট ফটোখন বনাবলৈ শিকিছোঁ তাৰপিছতে এতিয়া আমি কি কৰিম আমি প্ৰিণ্টাৰত A4 সাইজত পেপাৰ উলিয়াম গতিকে আমি ফাইলত গৈ মেনু বাৰ ফাইলত গৈ নিউ কৰিম নিউ কন্ট্ৰল প্লাছ এন দিলেও নতুন এটা পেজ ওপেন হ'ব তো কন্ট্ৰল প্লাছ এন দিলেও হ'ব বা ফাইলত গৈ নিউ দিলেও হ'ব নিউ দিয়াৰ লগে লগে দেখিছে প্ৰিসেট সাইজ A4 সাইজৰ হৈ আছে হোৱাইট এইকেইটা অটোমেটিকলি আহিব আৰু ৰিজলিউশ্যন 300ত থাকিবলৈ দিব 300 কৰি ল'ব নাথাকিলেও আৰু মোডটো হৈছে RBG কালাৰ কৰিব RBG কালাৰ মানে পুৰা কালাৰ হৈ থাকিব আৰু গ্ৰে স্কেল নকৰিব গ্ৰে স্কেল হ'লে ব্লেক এণ্ড হোৱাইট হ'ব ঠিক আছে তো RBG কালাৰ কৰাৰ পিছত অ'কে কৰিব অ'কে কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ এটা ওপেন হ'ব এতিয়া এইখন ইয়ালৈ নিব লাগে নিবলৈ হ'লে কি কৰিব লাগিব প্ৰথমতে আপোনালোকে ইয়াতে মুভ টুলটোত ক্লিক কৰি ল'ব এবাৰ মুভ টুলত সদায় টুলটো মুভ টুলত ক্লিক হৈ থাকিব লাগিব তাৰপিছতে এইখন ফটোৰ পৰা ইয়ালৈ টানি লৈ যাব লাগিব স্ক্ৰল কৰিব লাগিব ইয়াৰ পৰা ক্লিক কৰিব লাগিব এখন ফটো ক্লিক কৰিলোঁ ক্লিক কৰি ধৰি ৰাখক ধৰি মাউচটো এৰি নিদিব ডাইৰেক্টলি ইয়ালৈ টানি লৈ যাওক বস আহি গ'ল চাওক কেনেকৈ এবাৰ চাওক ইয়াতে ধৰি ল'ব এখন ফটোত আমি যিহেতু টানি লৈ যাম এখন ধৰি ল'ব ধৰিলে ইয়ালৈ এনেকৈ টানি লৈ যাব দেখিছে দেখা পাইছে ঠিক আছে এখন মিনিমাইজ কৰি দিয়ক এখন আমাৰ প্ৰয়োজন নাই এতিয়া এখন লাগে এখনত আমি প্ৰিণ্টাৰ এখন আমি কি কৰিম এখন প্ৰিণ্ট কৰিম এতিয়া আপোনালোকে চাওক এইটোত ক্লিক কৰিলে ইয়ালৈ আহিছে এতিয়া এখন আমি ওপৰলৈ লৈ যাম ধুনীয়াকৈ চিজিল কৰি ৰাখিম এখন ইয়াতে ওপৰত চিজিল কৰি ৰাখিছোঁ মাউচ এৰ কিবোৰ্ডৰ এৰ কিকেইটাৰ জৰিয়তে আমি সমান সাইজত লৈ ল'লোঁ আকৌ ইয়াতো ক্লিক কৰি ইয়াতে লৈ যাম সমান হৈ গ'ল নিশ্চয় হ'ল দেখা পাইছে মই আগতে কৈ আহিছোঁ ভিডিঅ'টোত কন্ট্ৰল প্লাছ প্লাছ দিলে জুম ইন হয় দেখিছে জুম ইন হৈছে এতিয়া এইটো হৈ গ'ল তাৰপিছতে কি কৰিম এখন ফটোৰ পৰা আৰু ফটো উলিয়াব লাগে তেতিয়া কি কৰিম অল্টাৰ প্লাছ এনেকুৱা ধৰণৰ অল্টাৰ প্লাছ মাউচটো টানি লৈ যাব লাগিব তেতিয়া আৰু এখন আহি যাব এখনৰ পৰা দেখা পাইছে কি প্ৰেছ কৰিছোঁ কিবোৰ্ডত অল্টাৰ ALT অল্ট প্ৰেছ কৰি ৰাখিছোঁ অল্টত ধৰি ৰাখিছোঁ মই দবাই ৰাখিছোঁ তাৰপিছত মাউচটোৱে টানি লৈ গৈছোঁ নিশ্চয় ধৰিব পাৰিছে চাই লওক মাউচটো কেনেকৈ টানি লৈ গৈছোঁ দেখা পাইছে অল্টাৰটো ধৰি ৰাখিছোঁ অল্টাৰটো ধৰি লৈ মাউচটোৱে টানি লৈ গৈছোঁ এনেকুৱা ধৰণে আমি ফটো এখনৰ পৰা কেইবাখন উলিয়াব পাৰিম পাছপৰ্ট ফটো তৈয়াৰ কৰিব পাৰিম এতিয়া আমি কি কৰিছোঁ চাওক এতিয়া ফাৰ্ষ্টতে এখনত হৈ আছে এখনৰ পৰা আমি কেইবাখন কেনেকৈ কৰিম এতিয়া চাওক কন্ট্ৰল ই যেতিয়া এবাৰ দিব কন্ট্ৰলটো মনত ৰাখিব কন্ট্ৰল প্লাছ ই যেতিয়া প্ৰেছ কৰাৰ লগে লগে এখনৰ পৰা আন এখন ফটোলৈ সিলেক্ট হৈ যাব আকৌ চাব কন্ট্ৰল ই দিয়াৰ লগে লগে এখনৰ পৰা আন এখন ফটোলৈ সিলেক্ট হৈ গৈছে আকৌ দিব সিলেক্ট হৈ গৈছে এতিয়া আমাক আৰু ফটো লাগে এখনকৈ কিমানবাৰ কৰিম গতিকে এনেকুৱা ধৰণৰ কন্ট্ৰল ই কৰি ল'ব গোটেইখন সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত অল্টাৰ দবাবৰ পিছত মাউচটো এনেকৈ টানি লৈ আনিব চাওক একেবাৰতে নিশ্চয় হ'ল দেখা পাইছে কন্ট্ৰল ই দিব ই দিয়াৰ লগে লগে আমাৰ সিলেক্ট হ'ব কন্ট্ৰলটো প্ৰেছ কৰি ধৰি ৰাখিব ইটো এবাৰ প্ৰেছ কৰি যাব তেতিয়া এখনৰ ফটোৰ পিছত দুখন হ'ব দুখনৰ পিছত তিনিখন হ'ব এনেদৰে সিলেক্ট হ'ব তো একেবাৰতে গোটেই লাইনটো আপুনি টানি ল'ব পাৰিব এতিয়া মোৰ এটা যিটো আছিলে যিটো ৰ'টো আপুনি এটা সিলেক্ট হৈ গ'ল এতিয়া আমি দুটা ৰ' সিলেক্ট কৰিম তো তাৰ বাবে কি কৰিব লাগিব কন্ট্ৰল ই হোৱাৰ লগে লগে চাওক ওপৰলৈও সিলেক্ট হৈ গ'ল
চিলেক্ট হ'ল তাৰপিছতে এতিয়া অল্টাৰ পিছত ইয়াতে টানি লৈ আনিলোঁ একেবাৰতে হ'ল নিশ্চয় দেখা পালে আকৌ এবাৰ চাওক এতিয়া আমি তলৰ দুটা ৰ' হৈ আছে চিলেক্ট ওপৰ দুটা কৰিম ওপৰ দুটা কেনেকৈ কৰিম কণ্ট্ৰলটো প্ৰেছ কৰি ৰাখিছোঁ ইটো এবাৰ দবাইছোঁ দবোৱাৰ লগে লগে ওপৰলৈ ডাবল হৈ গৈছে তাৰপিছতে ফটো এখনৰ ওপৰত অল্টাৰটো দবাইছোঁ দবোৱাৰ পিছত মাউচটো আছেই তাৰ মাউচটো ক্লিক কৰি তললৈ টানি লৈ আনিছোঁ চাওক হৈছে নিশ্চয় দেখা পাইছে এনেকুৱা ধৰণে আমি ফটোখিনি পাছপোৰ্ট ফটো তৈয়াৰ কৰিব পাৰিম A4 সাইজত যিমান ধৰি উলিয়াব পাৰিম এতিয়া ধৰি লওক অকস্মাত ভুল হৈ গ'ল কি কৰিম এতিয়া ভুল হোৱাৰ পিছত কাটিব লাগে মোহাৰিব লাগে তো কি কৰিম আকৌ আগৰ পদ্ধতিলৈ যাবলৈ হ'লে আনডু কৰিব লাগিব আনডুটো আমি এডিটত পাম এডিট আনডু দেখিছে দেখা পাইছে ষ্টেপ বেকৱাৰ্ড মানে পিছলৈ যাম আনডু কৰিম আনডু কৰিলে এইটো চাওক আনডু হৈ গ'ল আগতে যি কৰিছিলোঁ সেইটো শুদ্ধ হৈ গ'ল এতিয়া সৰহকৈ পিছফালে যাব লাগে বেছিকৈ পিছফালে বেক স্পেচ যাব লাগে বেক ষ্টেপ বেকৱাৰ্ড যাব লাগে তো কি কৰিব লাগিব মনত ৰাখিব শ্বৰ্টকাটবিলাক কৈ গৈছোঁ ফটোশ্বপত শ্বৰ্টকাট খুবেই প্ৰয়োজন হয় কণ্ট্ৰল অল্টাৰ প্লাছ জেডটো কণ্ট্ৰল অলটো টিপি ধৰি ৰাখিব তাৰপিছত জেডটো টিপি যাব চাওক শুদ্ধ হৈ গৈ আছে আগতে যেনেকুৱা কৈছিল তেনেধৰণৰ হৈ গৈ আছে ঠিক আছে তো এইখিনি আমি প্ৰিণ্ট কৰিব লগা হৈছে তো প্ৰিণ্ট কৰিবলৈ হ'লে কণ্ট্ৰল পি কৰিম বা ডাইৰেক্টলি আমি ফাইলত গৈ প্ৰিণ্ট আছে দেখিছে প্ৰিণ্ট পাইছে প্ৰিণ্ট কৰিব পাৰিম বা কণ্ট্ৰল পিও টিপিব পাৰিম কণ্ট্ৰল পি প্ৰেছ কৰিব পাৰিম কণ্ট্ৰল পি প্ৰেছ কৰাৰ পিছত এনেধৰণৰ এটা ইণ্টাৰফেচ অপেন হ'ব তো তাৰপিছতে আমি প্ৰিণ্ট কৰিব লাগিব প্ৰিণ্টত ক্লিক কৰিছোঁ তো আমাৰ প্ৰিণ্টাৰটো জইন হৈ থাকিব লাগিব সংযুক্ত হৈ থাকিব লাগিব তো ইয়াৰ পিছতে মোৰ প্ৰিণ্টাৰটো আছে এপছন L3110 চিৰিজৰ প্ৰিণ্টাৰ ইয়াতে জইন হৈ আছে তাৰপিছতে আমি প্ৰপাৰ্টিজ যাম প্ৰপাৰ্টিছত এতিয়া কি কৰিম ফটো পেপাৰ চাব ইয়াতে প্লেন পেপাৰ হৈ থাকিব পাৰে প্লেন পেপাৰ নকৰিব ফটো পেপাৰ গ্লছি দিব কাৰণ ফটো পেপাৰখন লাগিব কোৱালিটি হাই লাগে নে ষ্টেণ্ডাৰ্ড লাগে সেইটো আপোনাৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব তাৰ ওপৰতো চাওক অৰিয়েণ্টেশ্যন আছে পৰ্ট্ৰেট আছে সদায় পৰ্ট্ৰেট মানে থিয়কৈ ওলাব থিয় মানে ভাৰ্টিকেল ৱাইজত ওলাব আৰু লেণ্ডস্কেপ হ'লে বহল হ'ব হৰাইজেণ্টেল ৱাইজত ওলাব তো আমাৰ এতিয়া থিয়কৈ লাগে ভাৰ্টিকেল ৱাইজত লাগে গতিকে পৰ্ট্ৰেট হ'ব তাৰপিছতে কালাৰ হ'ব তাৰপিছতে কালাৰ হ'ব কালাৰৰ পিছতে আমি ষ্টেণ্ডাৰ্ড আছে ষ্টেণ্ডাৰ্ড পিছত অ'কে কৰিম তাৰপিছত ষ্টেণ্ডাৰ্ড অ'কে কৰাৰ পিছতে এইখন ওলাই গ'ল এতিয়া যদি মই অ'কে দি দিওঁ দিয়াৰ পিছতে প্ৰিণ্টাৰ জইন হৈ আছে লগে লগে প্ৰিণ্ট হৈ যাব তো আজিলৈ ভিডিঅ'টো মোৰ ইমানেই তো ভিডিঅ'টো ভাল দেখিলে আপোনালোকে কমেণ্ট শ্বেয়াৰ লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আৰু ভিডিঅ' ফটোশ্বপৰ বহুতো ভিডিঅ' মই আপোনালোকক মোৰ চেনেলত আগবঢ়াই নিম আৰু বিভিন্ন ধৰণৰ কম্পিউটাৰৰ লগত জড়িত টিপছ এণ্ড ট্ৰিকবিলাক মই আপোনালোকলৈ আগবঢ়াই নিম গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ